নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল স্পৰ্টছ ইনফলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ক্ৰিকেট খেলিব চাই ভাল পায় বা ক্ৰিকেট ভাৰতৰ ভিতৰতে এটা জনপ্ৰিয় খেল। আপোনালোকে চাগে সৰুতে ক্ৰিকেট খেলিছিল নাইবা এতিয়া কিছুমানে খেলে। আমি আজি এই ভিডিঅ'টো ডে নাইট টেষ্ট মেচৰ বিষয়ে আলোচনা। নিশ্চয় আপোনালোকে ডে নাইট ওৱান ডে বা T20 চাই পাইছে। এতিয়া প্ৰথমবাৰৰ বাবে ভাৰতীয় ক্ৰিকেটত ডে নাইট টেষ্ট মেচৰ আয়োজন কৰা হৈছে। এইখিনিতে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰিব, লগতে খেল সম্বন্ধীয় এনেবোৰ বাতৰি পাই থাকিবৰ বাবে নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। এতিয়া মেইন কথাটো হ'ল যদিও ইণ্ডিয়াত এতিয়াহে ডে নাইট টেষ্ট আৰম্ভ হ'ব, কিন্তু বিশ্ব ক্ৰিকেটৰ কথা ক'বলৈ গ'লে এই ডে নাইট টেষ্ট 4 বছৰ আগতে আৰম্ভ হৈছিল ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত। ইতিমধ্যে সকলোবোৰ টেষ্ট প্লেয়িং নেশ্যনে ইতিমধ্যে ডে নাইট টেষ্ট খেলিছে, কিন্তু আমাৰ ইণ্ডিয়াই বৰ্তমানলৈ খেলা নাই। আমাৰ ভাৰতৰ যিখন ক্ৰিকেট অনুষ্ঠিত কৰা বৰ্ড BCCI এই ডে নাইট টেষ্ট মেচৰ বিষয়ে ইমান এটা গুৰুত্ব দিয়া নাছিল, কিন্তু ইতিমধ্যে হৈ যোৱা চাউথ আফ্ৰিকাৰ লগত যেতিয়া খেল হ'ল টেষ্ট মেচ, তেতিয়া দৰ্শকৰ অনুপস্থিতিৰ ওপৰত কোহলীয়ে প্ৰেছ কনফাৰেন্সত আশংকা কৰিছিল যে টেষ্ট মেচ বিলুপ্ত হৈ যাব এনেকৈ হ'লে। ইয়াৰ পিছত বৰ্ডৰ প্ৰেছিডেণ্ট চেঞ্জ হ'ল, সৌৰভ গাংগুলী প্ৰেছিডেণ্ট হ'ল। এতিয়া সৌৰভ গাংগুলীয়ে ডে নাইট টেষ্ট মেচ পাতি যাতে দৰ্শক পুনৰ ষ্টেডিয়ামলৈ আনি টেষ্ট মেচক জীৱিত কৰি ৰাখিব পাৰে, তাৰ কাৰণে এটা নতুন প্ৰয়াস লৈছে। ইয়াক এটা ভাল প্ৰয়াস বুলি ক'ব লাগিব, কাৰণ এখন টেষ্ট মেচ 5 দিন ধৰি দৰ্শক অহাটো এটা সমস্যাৰ সৃষ্টি হয়, কিন্তু ৰাতি হ'লে তথাপি 2-3 লোক অহাৰ সম্ভাৱনা থাকে, কাৰণ ৰাতি ইমান এটা মানুহৰ চাকৰি নাইবা সেনেকুৱা ধৰণৰ কাম নাথাকে। চ' এতিয়া বাংলাদেশৰ লগত যি দুখন টেষ্ট মেচ হ'ব, তাৰে দ্বিতীয়খন অৰ্থাৎ 22 নৱেম্বৰত ভাৰতৰ ক্ৰিকেট ইতিহাসৰ প্ৰথমখন ডে নাইট টেষ্ট মেচ অনুষ্ঠিত হ'ব কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত। টেষ্ট মেচ সাধাৰণতে ৰঙা বলেৰে খেলা হয়, যদিও ডে নাইট টেষ্টত পিংক ৰং অৰ্থাৎ গোলপীয়া ৰঙৰ বল ব্যৱহাৰ কৰা হয়, কিয়নো ৰঙা বলটো ৰাতি লাইটৰ পোহৰত দেখাত অলপ খেলুৱৈসকলে সুবিধা পায়, সেইকাৰণে এই পিংক ৰঙৰ বল ব্যৱহাৰ কৰা হয়। অহা 22 ডিচেম্বৰৰ দিনটো ইণ্ডিয়ান ক্ৰিকেট ইতিহাসৰ বাবে এটা ঐতিহাসিক দিন হিচাপে পৰিণত হ'ব। লগতে ডে নাইট টেষ্টত দৰ্শকৰ উপস্থিতি অধিক হ'ব বুলি আশা কৰা হৈছে। মুঠৰ ওপৰত ডে নাইট টেষ্টে টেষ্ট ক্ৰিকেটক এক নতুন ৰূপ দিবলৈ সকলোৱে আশা কৰিছে, যাতে দৰ্শক পুনৰ ষ্টেডিয়ামলৈ টেষ্ট মেচ চাবলৈ উভতি আহে। টেষ্ট মেচ যাতে বিলুপ্ত হৈ নাযায়, কিয়নো প্ৰথম যি ক্ৰিকেট খেল আৰম্ভ হৈছিল টেষ্ট মেচ স্বৰূপেই ক্ৰমান্বয়ে ওৱান ডে লৈ আহিল, তাৰপিছত T20 লৈ আহিল, এনেকৈ বাঢ়ি গৈ থাকিল। সেয়েহে টেষ্ট মেচ ক্ৰিকেটৰ যিটো মূল ভেটি, সেইটো যাতে নিশ্চিহ্ন হৈ নাযায়, তাৰ ওপৰত সকলো টীমে দৃষ্টিগোচৰ কৰিছে। এনেধৰণৰ খেল সম্বন্ধীয় ভিডিঅ'বোৰ আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।